হ্যালো স্টুডেন্ট, আজি আমি আলোচনা কৰিম ক্লাছ 10-ৰ 11 নম্বৰ চেপ্টাৰৰ অনুশীলনী 11.1-ৰ 1 নম্বৰ কুৱেশ্যনৰ বিষয়ত। চ' ভিডিঅ'টো প্ৰথমৰ পৰাই শেষলৈকে চাব। আমি পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আমাক কুৱেশ্যনটো দিয়া আছিল 7.6 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড অঁকা আৰু ইয়াক 5:8 অনুপাতত ভাগ কৰা। চ' আমাক ইয়াতে কি কৈছে যে যিকোনো এটা 7.6 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এটা ৰেখাখণ্ড লোৱা আৰু সেই ৰেখাখণ্ডডালক 5:8 অনুপাতত ভাগ কৰিব কৈছে। চ' এইটো কৰিবলৈ হ'লে আমাৰ প্ৰথমতে স্কেল আৰু কাটা কম্পাছটো লৈ ল'ব লাগিব। চ' আমি স্কেল আৰু কি ল'লোঁ, কাটা কম্পাছটো লৈ ল'লোঁ। ঠিক আছে, তাৰপিছত আমি কি কৰিম, প্ৰথম কামটো হ'ল আমাৰ, তোমালোকে অলপ ভালকৈ চাবা বস্তুটো। প্ৰথম কামটো হ'ল আমাৰ, প্ৰথমতে আমি কি কৰিম, 7.6 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এটা ৰেখাখণ্ড লৈ ল'ম। তো আমি কি কৰিম এতিয়া 7.6 চেণ্টিমিটাৰৰ এটা আমি কি লৈ ল'লোঁ, ৰেখাখণ্ড লৈ ল'লোঁ। তাৰপিছত আমি কি কৰিম, এইটো ৰেখাৰ লগতেই আমি সূক্ষ্মকোণ হোৱাকৈ এডাল ৰশ্মি টানি ল'ম। কি টানি ল'ম, ৰশ্মি টানি ল'ম। কিমান হোৱাকৈ, সূক্ষ্মকোণ হোৱাকৈ। চ' ইয়াতে আমি সূক্ষ্মকোণ হোৱাকৈ এডাল কি কৰিলোঁ, ৰশ্মি টানি ল'লোঁ। ঠিক আছে বাৰু। তাৰপিছত আমি কি কৰিম, এই ৰশ্মিডালক আমি কি কৰিম, যিহেতু ইয়াতে আমাক কি কৈছে 5:8 অনুপাতত ভাগ কৰিব দিছে। চ' আমি যদি 5 আৰু 8 যদি আমি যোগ কৰোঁ, কিমান আহিব, 30 আহিব। গতিকে আমি এই ৰশ্মিডালক কি কৰিম, 13টা ভাগ কৰিম, সমান সমান 13টা ভাগ কৰি দিম। চ' এইটো কৰিবলৈ হ'লে আমাৰ কাটা কম্পাছেৰে ল'ব লাগিব ভাগবোৰ। চ' তোমালোকেও বাৰু ল'বা। কি কৰিবা, কাটা কম্পাছটো একেবাৰে ভালকৈ বহুৱাই এই ৰশ্মিডালক কি কৰিবা, 13টা সমান ভাগ কৰিবা। চ' আমি এফালৰ পৰা 13টা ভাগ কৰি আছোঁ, তোমালোকে চাই যাবা। চ' এটা আৰু 13 হৈ গ'ল। চ' এই ৰশ্মিডালক আমি কি কৰিম, সমানভাৱে 13টা ভাগ কৰি ল'লোঁ। তাৰপিছত আমাৰ কি কৰিব লাগিব, এই স্কুলটোৰে আমাৰ এই ভাগটোক লাষ্টৰ যিটো 13 নম্বৰ বিন্দুটো আছে, এই বিন্দুৰ লগত আমাৰ ছাপ'জ ডেট এইটো ৰেখাখণ্ডৰ নাম দিলোঁ আমি এ আৰু এইটো দি থলোঁ ভি। ঠিক আছে, এই এ আৰু এই লাষ্টৰ যোনটো বিন্দু আছে এইটো আমি কি কৰিম, সংযোগ কৰি দিম। কি কৰি দিম, সংযোগ কৰি দিম। ঠিক আছে বাৰু। চ' আমি এইটোৰ লগত আমি এইটো কি কৰিম, সংযোগ কৰি দিম। হ'ল। তাৰপিছত কি কৰিম, আমি এইটো ৰেখাৰ সমান্তৰালকৈ ইয়াতে যিহেতু 5 আছে, গতিকে আমি 5 নম্বৰ বিন্দুটোত বহাই এটা ৰেখা অংকন কৰিম। চ' আমি কাটা কম্পাছেৰে কি কৰিম, এইটো বিন্দুত বহুৱাই যিকোনো এটা বৃত্ত চাপ ল'ম। আমি যিকোনো বৃত্ত চাপে আমি ল'ব পাৰোঁ, কিন্তু বিন্দুটো অলপ ভালকৈ বহাব লাগিব। ভালকৈ বহোৱাৰ পিছত যিকোনো এটা বৃত্ত চাপ লৈ এটা বৃত্তচাপ অংকন কৰি দিব লাগিব। আকৌ আমি এই চাপটো লৈ একো চেঞ্জ নকৰাকৈ আমি 5 নম্বৰ বিন্দুটোত বহাই দিম। কেই নম্বৰ বিন্দুত বহাই দিম, 5 নম্বৰ। 1 2 3 4 5। চ' 5 নম্বৰ বিন্দুটোত আমি কি কৰিম, বহাই দিম। বহাই দিয়াৰ পিছত আমি 5 নম্বৰ বিন্দুৰ পৰা এটা চাপ ল'ম। চাপ লোৱাৰ পিছত আমি বাৰু কি কৰিম, এইটো চাপে যোনটো কোণ কৰিছে, এই কোণটোৰ আমি যোগ লৈ ল'ম। কি লৈ ল'ম, যোগ লৈ ল'ম। এই কোণটোৰ আমি কি কৰিম, যোগ লৈ ল'ম। এইটো কোণৰ সমান মাপ লৈ
এই যোনটো সাফিক্স এইটো ৰেখা কাটিছে তাত বহুৱাই আমি কি কৰি দিম এটা চাপ অঙ্কন কৰি দিম সো ইয়াতে আমি এটা চাপ অঙ্কন কৰি দিলো এই চাপ দুটালে যোনটো বিন্দুত কাটিলে সেই বিন্দু আৰু 5 নম্বৰ বিন্দুটো আমি কি কৰিম সংযোগ কৰি দিম সো স্কেলেৰে আমি কি কৰিম 5 নম্বৰ বিন্দু আৰু 5 নম্বৰ বিন্দুটো আৰু এই বিন্দুটো আমি কি কৰিম 5 নম্বৰ বিন্দুটো 1 2 3 4 5 5 নম্বৰ বিন্দুটো আৰু এইটো বিন্দু আমি কি কৰি দিম সংযোগ কৰি দিম কি কৰি দিম সংযোগ কৰি দিম সো এইটো ৰেখা আৰু এইটো ৰেখা কি হৈ যাব সংযোগ কৰি দিলো সো এই ৰেখাডালে এবি বাহুৰ যোনটো বিন্দু ছেদ কৰিলে সাপোজ দ্যাট এইটো বিন্দুৰ নাম আমি কি দিলো পি দি দিলো সো এই পি বিন্দুটোৱে এবি ৰেখাডালক কি কৰিলে 5:8 অনুপাতত কি কৰিলে ভাগ কৰিলে সো এইটোই আছিল আমাৰ আঁকিবলগীয়া চিত্ৰ সো তোমালোকে যদি বুজি পোৱা নাই কমেন্টত আমাক কমেন্ট কৰিবা আৰু ভালকে আমি বুজাই দিবলৈ যত্ন কৰিম সো এইটোই আছিল আমাৰ আঁকিবলগা চিত্ৰ সো এই পি বিন্দুটোৱে কি কৰিলে এই এবি ৰেখাডালক কি অনুপাতত ভাগ কৰিলে 5:8 অনুপাতত ভাগ কৰিলে সো ইয়াৰ পিছত আমাৰ অঙ্কন প্ৰণালী লিখিব লাগিব যদি তোমাক কোশ্চিনত খুদে সত্যাপন কৰিব যদি দিয়ে তেনেহলে সত্যাপনো কৰিব লাগিব সো ইমানখিনি আমি ভিডিওটো সামৰিছো তোমালোকে বাৰু অঙ্কন প্ৰণালীটো ভালদৰে লিখি লবা